হেল্ল' বন্ধুসকল, নমস্কাৰ। জব ক্ৰিয়েটৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনাৰ লোকেল মুৰ্গী ফাৰ্মখনকে এটা সুন্দৰ ব্যৱসায় হিচাপে গঢ় দিব বিচাৰে নেকি? প্ৰতিষ্ঠিত ব্যৱসায় হিচাপে স্থাপন কৰিব নেকি? তেন্তে আমি লোকেল মুৰ্গী ফাৰ্মত দেখা দিয়া কিছুমান বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জনাটো অতি প্ৰয়োজন বুলি মই ভাবোঁ। এতিয়া আমি ক'ব বিচাৰোঁ যে কোনো এটা ব্যৱসায়ত আমি সম্পূৰ্ণ অভিজ্ঞ নোহোৱাকৈ ব্যৱসায়টো কেতিয়াও আগবঢ়াই নিব নোৱাৰোঁ। আমি অভিজ্ঞ হ'বই লাগিব। এতিয়া আমি আলোচনা কৰোঁ লোকেল মুৰ্গী ফাৰ্ষ্ট যিটো আমি ভেকচিন ব্যৱহাৰ কৰোঁ, বয়স 5 পৰা 7 দিনৰ ভিতৰত চকুত টোপাল দিওঁ। এই বেমাৰটো হ'ল ৰাণীখেত বেমাৰ। এই বেমাৰ লক্ষণবিলাক হ'ল কুকুৰাটো কাহ আৰু কঁপনি হয়, নাক আৰু চকুৰ পৰা পানী ওলায়, সেউজীয়া পাতল পায়খানা হয়, কুকুৰাবোৰ টোপনিয়াই থাকে। ইয়াক দিলে এই ভেকচিনটো দিলে আমি এইখিনি লক্ষণ দেখা নাপাওঁ। ছেকেণ্ড ভেকচিনটো হ'ল আপোনালোকৰ গাম্বুৰু ভেকচিন। গাম্বুৰু বেমাৰৰ কাৰণে দিয়া হয়। এই ভেকচিনটো দিব লাগিবই, কিয়নো এই বেমাৰৰ লক্ষণবিলাক হ'ল কুকুৰাবোৰ জলকা মাৰি থাকে, ক্ষীণাই যায়, মজিয়াত ঠেং মেলি পৰি থাকে। ইয়াক আমি 10 পৰা 14 দিনৰ ভিতৰত কুকুৰাক দিব লাগে। ইয়াকো টোপাল হিচাপে দিব লাগে। থাৰ্ড ভেকচিনটো হ'ল ৰাণীখেত বুষ্টাৰ ডক্স। ৰাণীখেত বুষ্টাৰ ডক্স আমি 21 পৰা 24 দিনৰ ভিতৰত দিব লাগে। ইয়াক পানীত মিহলাই দিব পাৰে বা চকুতো দিব পাৰে। এই ভেকচিনটো হ'ল আপুনি ফাৰ্ষ্ট যিটো F1 ভেকচিন কৰিছিলে, থাৰ্ড টাইম ইয়াক আকৌ দিব লাগে। সেইটোকে হ'ল ৰাণীখেত বুষ্টাৰ ড'জ হিচাপে জনা যায়। ফ'ৰ্থ ভেকচিনটো হ'ল আপোনালোকৰ ফাউল ফক্স। এইটো হ'ল কুকুৰাৰ বসন্ত ৰোগ। যিহেতু কুকুৰাৰ বসন্ত ৰোগ হ'লে কুকুৰাবিলাক মূৰৰ ওপৰত, চকু, কাণ আদিত সৰু সৰু ফোঁহা সৃষ্টি হয়, দানা কমকৈ খায়, কুকুৰাবোৰ দুৰ্বল হৈ যায় আৰু মৰ্টেলিটি হ'ব পাৰে। সেইকাৰণে আমি ইয়াক ফাউল ফক্স দিব লাগে। ইয়াক প্ৰায় 40 পৰা 50 দিনৰ ভিতৰত আমি দিব পাৰোঁ। তেতিয়া সম্পূৰ্ণৰূপে আমি এইটা ভেকচিন দিলোঁ। তাৰ উপৰি দুটা বেমাৰ আছে। এই বেমাৰ দুটা হ'ল আপোনালোকৰ কুকুৰাৰ সৰু অৱস্থাত দেখা দিয়ে বা ডাঙৰ হ'লেও দেখা দিয়ে। প্ৰথমতে এই বেমাৰটো হ'ল আপোনাৰ কক্সডিঅ'চিছ। এই বেমাৰটো হ'ল কুকুৰাবিলাক পোৱালিতে চূণজাতীয় বগা বগা পায়খানা কৰে, খাবলৈ মন নকৰে, পাতলা হৈ যায় আৰু মৰি থাকে। ইয়াক এটা সুন্দৰ দৰৱ আছে কক্সডিঅ'চিছৰ বাবে। দেখাইছোঁ দৰৱটো আপোনালোকৰ। দৰৱটো হ'ল আপোনালোকৰ এইটো লেক্সিন পাউডাৰ। লেক্সিন পাউডাৰ আপোনালোকে 3 দিন একেৰাহে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা মুক্ত হ'ব পাৰিব। কক্সডিঅ'চিছ বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব। আৰু এটা বেমাৰ হৈছে CRD। CRD বেমাৰটো হ'ল ক্ৰনিক ৰেছপাইৰেটৰী ডিজিজ। কুকুৰাবিলাক সাধাৰণতে কাহ হয়, হাঁচি মাৰে, উশাহ লওঁতে কষ্ট পায়, ডিঙিত গলগুলীয়া কিছুমান শব্দ হয়, দানা খোৱা আগ্ৰহ কমি যায়। ভেটেৰিনেৰী ফাৰ্মাচীত CRD বেমাৰ আপুনি এভেইলেবল পাব, তাক আমি ব্যৱহাৰ কৰিব পাৰিব। নেক্সট ভিডিঅ'ত আপোনালোকৰ মেচিনবিলাক কেনেকৈ কিমান পৰিমাণ ব্যৱহাৰ কৰিব লাগে আমি জনাম। বৰ্তমান এইকেইটা বেমাৰৰ বিষয়ে আমি জনাটো অতি প্ৰয়োজন, যিহেতু এইকেইটা বেমাৰে আমাৰ ফাৰ্মখন নষ্ট কৰিব পাৰে, লোকচানৰ সন্মুখীন হ'ব পাৰোঁ। সেইকাৰণে আমি জানি লৈ ব্যৱসায়ত আগবঢ়াটো অতি প্ৰয়োজন। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত কুকুৰা গ্ৰ'থৰ বিষয়ে মই জনাম। আজিলৈ ইমানেই। ভাল লাগিলে আপোনালোকৰ নিজৰ মতামত জনাব। থেংক ইউ।